ছাত্ৰ পৰিষদৰ সন্মানীয় সভাপতি সম্পাদক প্ৰমুখ্যে উপদেষ্টাসকল তথা যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় বিষয়ববীয়াসকল, অসমৰ 25টা জনগোষ্ঠীয় সংগঠনৰ সভাপতি সম্পাদক প্ৰমুখ্যে বিষয়ববীয়াসকল আৰু আজি এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা অসমৰ বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ সন্মানীয় প্ৰতিবাদকাৰীসকল, পদযাত্ৰাত অংশগ্ৰহণ কৰা শ্ৰদ্ধাৰ ৰাইজ, ইতিমধ্যে আপোনালোকে আমাৰ যে লক্ষ্য ইতিমধ্যে গম পাইছে যে অসমৰ প্ৰাণৰ শিল্পী, আমাৰ প্ৰাণৰ শিল্পী হাতখৰ জুবিন গাৰ্গৰ আজি 46টা দিন হ'ল। তেখেতে হত্যা কৰা বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতৰ নিজৰ মুখ্যমন্ত্ৰী আসনৰ পৰা ঘোষণা কৰিছে, কিন্তু SIT গঠন কৰিলে কি SIT কি CID কি এইবিলাক তদন্ত কৰিছে। আমি এইবোৰ যেন এখন ভেকু ভাওনা বা প্ৰহসনমূলক নাটক বুলি আমি অভিহিত কৰিছোঁ। কাৰণ 46টা দিনত ছিংগাপুৰত যি ধৰণে 19 ছেপ্টেম্বৰ ঘটনাটো সংঘটিত হৈছিল, তাৰ বহু ধৰণৰ কৌশল, বহু ধৰণৰ ৰহস্য আজি আবৃত হ'ল। গতিকে শেহতীয়াভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে এইটো হত্যাকাণ্ড কৰা হ'ল, হত্যা কৰা হ'ল, জুবিন গাৰ্গক পৰিকল্পিতভাৱে হত্যা কৰা হ'ল। কিন্তু সেই কথাষাৰটো তেখেতে কৈ আছে, সময় তেওঁ বিচাৰি আছে। 7 তাৰিখ, 8 তাৰিখ, 9, 10 তাৰিখ ডিচেম্বৰ মাহত তেওঁ ঘোষণা কৰিব। মানে গোটেই বিষয়টো এক ৰাজনৈতিক উদ্দেশ্য প্ৰধানভাৱে আগবঢ়াই লৈ গৈছে। অসমৰ বিভিন্ন ৰাজনৈতিক দলসমূহক জুবিন গাৰ্গ ডাঙৰীয়াক মানে প্ৰাণৰ শিল্পীগৰাকীক ৰাজনৈতিক প্ৰলয় সানিবলৈ অপচেষ্টা কৰা আমি দেখিবলৈ পাইছোঁ। আৰু আজি আমি একেলগে যৌথ সংগ্ৰামী সত্তাই অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ জনগোষ্ঠীয় সংগঠনসমূহে প্ৰথমবাৰৰ বাবে ন্যায়ালয়ৰ আমি ইমান 46টা দিন বাট চালোঁ, এতিয়া আমি ৰাজপথ আন্দোলন কৰিবলৈ বাধ্য হৈছোঁ। আমি আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ যি ন্যায় আমি প্ৰকৃত ন্যায় দাবীয়ে আজি আমাৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ।